নমস্কাৰ বন্ধুসকল, মই বিতৰাজ গগৈ আপোনালোকক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু একদম পুৰা ড্ৰেছত ওলাই গৈছোঁ, গম পাইছেনে ক'ত গৈ আছোঁ, কি কথা আপোনালোকক আগত গৈ কৈছোঁ। প্ৰথমতে চাই লওক, এইপিনে পুৰা ডিকিত পুৰা ফুল হৈ গৈছে, বস্তু পেকিং হৈ গ'ল। আৰু আমি ক'ত গৈ আছোঁ, কি কথা আপোনালোকক আগত গৈ কৈ থাকিম। তো আজি আমাৰ লগত কোন কোন যাব সকলো দেখাই থাকিম। তো দেৰি নকৰিবলৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইফালে আমাৰ লগত যাব শ্যামন্তিকা, 1 নম্বৰ মানুহ। আৰু এইপিনে আমাৰ ফুটছাই পুৰা বেগ চেগ লৈ ওলাইছে, তো দেখিছে নহয় এয়া ফুটছাই। নমস্কাৰ, আমি এতিয়া নতুন এটা অভিজ্ঞতাৰ কাৰণে গৈ আছোঁ। তো আমাৰ ঘৰৰ এতিয়া চাটাৰিংখিনি খুলিলে দেই, ঘৰৰ চাটাৰিং খুলি কিনে এনেকৈ থৈ দিছে, আজি খুলি কমপ্লিট হৈছে। আৰু পাঠা ঘৰখন চমজালোঁ ভালকৈ চাবি, ই নাযায় তো আমি কলেজৰ ফালৰ পৰা যাবলৈ ওলাইছোঁ। আৰু কোন কোন যাব কি কথা আপোনালোকক সকলো আগত দেখাই থাকিম। তো আজি প্ৰথমে এতিয়া আমি ওলাইছোঁ। মা বাই বাই। তো ল'ৰাকেইটা ক'ত যোৱা? আৰু এটা বেগ ক'ত অলপ ফুৰিবলৈ যাওঁ। কি বেগ থাকিলে এটা সোমাল লাগিব। তো বস্তুবিলাক এবাৰ চাই লৈছোঁ, কিবা থাকিলে নি নাই। আৰম্ভ এইয়া আমাৰ যাত্ৰা আৰম্ভ হৈছোঁ। তো আমাৰ যাত্ৰা এতিয়া আৰম্ভ হৈছে ডিব্ৰুগড় পানীপুৰ ৰেলৱে ষ্টেচনলৈ। এইপিনে আমাৰ GS মহান কলেজৰ আমাৰ এইবিলাক চব বহি গৈছে, চেক্ৰেটাৰী চব। মই এটা দিয়া ক'ত যাওঁ তই? মই ফুৰিবলৈ যাওঁ। ক'ত ফুৰিবলৈ যাওঁ? অসমৰ বাহিৰৰ পৰা ফুৰি আহোঁ। ভাত খাবলৈ যাওঁ। আৰু তাৰমানে হিৰণ ক'ত যাওঁ তই? বজা এতিয়া যাওঁ পানীপুৰ ৰেলৱে ষ্টেচনলৈ। 5টা 20 আছে ট্ৰেইন, তো ইয়াৰ পৰা গৈ লওঁ প্ৰথমতে। তো এইপিনে ডিব্ৰুগড় পানীপুৰ ষ্টেচন আহি পাই গ'লোহি। ধুনীয়াকৈ বস্তুখিনি লৈ ল'লোঁ, এতিয়া যাব লাগে। চব এনে আহি আছে এখানে দিয়া বল। আমি পাই গ'লোহি। আজি যাবলগীয়া আমাৰ ট্ৰেইনখন ডিব্ৰুগড় কলকাতা এক্সপ্ৰেছ। তো এইখনতে যাম আমি আজি নিউ জলপাইগুৰিলৈকে। এতিয়া গাইজ আমি বগীবিল দলঙৰ ওপৰত উঠিম। এয়া চাওক বগীবিল দলং। প্ৰথমবাৰ এইটো ৰাস্তাৰে যাত্ৰা কৰিম। আগতে ইফালে গৈছিলোঁ, কিন্তু আজি এইপিনে যাম। তো এইপিনে আমি বগীবিলৰ ওপৰত উঠিছোঁ। জাষ্ট ব্ৰহ্মপুত্ৰৰ ওপৰত এয়া কাঞ্চনজংঘা। তো আমাক তামোল দিছে, হয় নাই? তামোল খাই লওঁ। এইপিনে চব বহি গ'লোঁ দেই আমি। এইপিনে এইকেইজনী, এইপিনে আমাৰ এইকেইটা ইয়াত জোৰ চোৰ লাগে। ডাঙৰ এটা ওপৰত বহাই দিছোঁ। তো এতিয়া আমি যাবৰ কাৰণে ওলাই আহিছোঁ ডিব্ৰুগড় পানীপুৰ ৰেলৱে ষ্টেচনৰ পৰা। এতিয়া যায় নেক্সট ষ্টপেজ আছে ধেমাজি ৰেলৱে ষ্টেচন। ধেমাজিৰ পৰা আমাৰ নৱৰাজ, হিৰণ, আমাৰ হাতী, আমাৰ ফুটছাই এইপিনে কাষতীয়া পুৰা এনজয় কৰি গৈ আছোঁ। এইপিনে আমাৰ ছোৱালী মুখাক দেখাম দেই। এইপিনে এইকেইজনী, এইফালে এইকেইজনী, তো এইপিনে এইকেইজনী পুৰা একদম সিহঁতি বহি মেলি। এয়া এইপিনে এই দুজনী, এইপিনে এইকেইজনী। ইয়াত আহিছ তো আমি দুখন কলেজ আহিছোঁ, মৰাণ কলেজ আৰু ডিমৌ কলেজ। গৈ আছোঁ ধুনীয়াকৈ।
আহি পালোহি প্ৰথমটো ষ্টপেজ ধেমাজি ৰেলৱে ষ্টেচন আহি পালোহি ইয়াৰ পৰা উঠিব এতিয়া ধেমাজি কমাৰ্চৰ ষ্টুডেণ্ট অঁ ভাল ন অঁ তই কি কৰিছ বেলেগ মানুহ আহিছে অঁ অঁ লেলা বাই ধেমালি কৰি লখিমপুৰ পাম এতিয়া আপুনি চাওক ধুনীয়াকৈ ৰেডি ঢোলৰ পৰা বিহু থিম বনাই আছে প্ৰেক্টিছ কৰিছে মানে আমাৰ হিৰণ এইপিনে চব ছোৱালীখিনি এইপিনে কিবা প্ৰেক্টিছ কৰি আছে এইপিনে আমাৰ শ্যামলে ঢোলৰ প্ৰেক্টিছ কৰিছে মানে বিহু কি হ'ব এইপিনে আমাৰ খনিকৰ আহিছে ক'ত যায়গৈ মানুহবিলাক দেখা দেখি নাই মানে কেনেকুৱা লাগিছে তো এনেকৈ গৈ আছোঁ আপোনালোকৰ যাত্ৰাটো দেখাম আচলতে আমি ক'ত গৈ আছোঁ এইটো কথা কোৱাই নাই আমি গৈ আছোঁ ছিকিম NSS মানে নৰ্থ ইষ্ট NSS ফেষ্টিভেল আছে তালৈকে গৈ আছোঁ ছিকিমৰ NSS কলেজৰ পৰা পঠাইছে আমাৰ কলেজৰ পৰা শ্যামল আৰু মই আহিছোঁ বাকী সিহঁতি মৰাণ কলেজৰ পৰা আহিছে এইখিনি চব আমাৰ কলেজৰ অকল দুটা আহিছোঁ শ্যামল আৰু মই তো এনেকৈ গৈ থাকোঁ আপোনালোকৰ যাত্ৰাটো দেখাম কি হয় কি নহয় আপোনালোকে চাই থাকক আহি পালোঁ লখিমপুৰ ৰেলৱে ষ্টেচন এইপিনে ধুনীয়াকৈ ৰিয়াজ কেনেকুৱা লাগিছে আহি বহুত বৰিং ভোক লাগিছে কল্পক না ভোক লাগিছে নাই আমাৰ এইপিনে পুৰা ঢুলীয়া ঢোল পুৰা দি আছে ট্ৰেইনৰ ভিতৰত এয়া হৈছে লখিমপুৰ ৰেলৱে ষ্টেচন কালিমখা পুৰা কিবা প্ৰেক্টিছ কৰি আছে ধেমাজি কলেজ ধেমাজি কমাৰ্চ কলেজ ধেমাজি কমাৰ্চ জাৰ্ণি কৰাৰ পাছত আমি এতিয়া অলপ টাইম ৰৈছোঁ বিশ্বনাথ পাইছোঁ এইফালে মানুহ আহিব ৰৈ আছে আমি আহিছোঁ ইয়াত আমনি লাগি আছে মানে কি হ'ল ভাত খাবলৈ দিয়া নাই ইয়াত বোলে 11:30 বজাতে খাব লাগিব এতিয়া সময়টো হৈছে 10টা বাজিবলৈ 5 মিনিট আছে দিয়াই নাই ভাত খাবলৈ মানে আৰু মানুহ পুৰা ইয়াত ৰৈ আছে বিশ্বনাথ পাইছোঁ গতিকে ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ এনজয় কৰক ভালো লাগিছে আমনিও লাগিছে আৰু কাইলৈ আমি ৰাতিপুৱা কেইটা বজাত কাইলৈ আমি ৰাতিপুৱা 12টা বজাত পামগৈ আৰু হেৰিয়ত এইটো NJPত পামগৈ তাত থাকি পিনে আকৌ হেৰিয়ত যাব লাগিব গতিকে এইপিনে গাড়ী যাবলৈ লৈছে গাড়ীলৈ যাব লৈছে উঠি লৈছে তাৰপিছত আপোনালোক কম দিন নহ'লে মোক এৰি থৈ যাবগৈ তো আমি আহি পালোঁ এতিয়া ৰঙাপাৰা ৰেলৱে ষ্টেচন আৰু এইপিনে ব্ৰ আমাৰ খানা আহিলে নেকি খানা আহি গ'ল এয়া খানা আহি গ'ল এইপিনে গৌৰৱে শুই উঠিছে এইপিনে আমাৰ ফুটছাই কি হ'ল টোপনি ধৰিছে নি নাই তো চিলমিলকৈ এইপিনে পানী বটল পানী বটল ভৰাইছে এনে ভিতৰত মানে বহুত দেৰি মূৰত পানী পোৱা যায় সেইটো কাৰণে উঠিলোঁ এতিয়া মুখ হাতকেইটা ধুই মেলি এতিয়া ভাতটো খাওঁ ভাত খাই আকৌ শুই যাম সময় কেইটা হৈছে 12:20 তেতিয়া আমাৰ কাকতিটা ওলাইছে উদালগুৰি হাঁহি হাঁহি পেট বিষুৱাই দিছে আমাক কেনেকুৱা লাগিছে এইটো শুই উঠিছে এতিয়া কি আছিলে নহয় কি আছিলে গ'ল কি
মৰ্নিং ফ্ৰম বঙাইগাঁও জাষ্ট ক্ৰছ কৰি আহিলোঁ এইপিনে চব উঠিছে এতিয়া বোলে চব গুড মৰ্নিং এইফালে চব গুড মৰ্নিং গুড মৰ্নিং চব এই চাংমাই গুড মৰ্নিং গুড মৰ্নিং गुड मॉर्निंग সকলোকে হেই क्या हो गया गुड मॉर्निंग बढ़िया गुड मॉर्निंग সকলোকে তোলে সব মর্নিং দেই সব এতিয়া হৈ গৈছে তেনে আমাৰ ফুটছাই কি হ'ল তা গোটে ৰাতিটো কি কৰিলি আজি ৰাতি সপ্তাহ নাই এনেকা বহি আছো ফুলে এতিয়া মই ঘুম বুলি কৈছে ভিডিঅ' আছে চাব গম পাব কোন হৈছে কোন নাই হোৱা এটা ব্ৰাছ কৰি লওঁ আৰু বেছি সময় নাই সময় এতিয়া প্ৰায় বাজিছে 11টা আৰু এপিনে শ্যামল ঐ শ্যামল নামিব হৈছে আৰু শ্যামলে পুৰা শুই আহিছে মানে ময়ো গ'লোঁ পুৰা শুই মেলি উঠি মেলি ব্ৰাছেছ কৰি মেলি আকৌ হ'লোঁ কিবা খাই বৈ মেলি ৰুটি খাই বৈ মেলি হ'লোঁ আকৌ এতিয়া উঠিলোঁ জলপাইগুৰি ৰেলৱে ষ্টেচন পাম আৰু তাৰপিছত আপোনালোকক দেখাই থাকিম মাটিত কেনেকৈ কোনফালে হয় আহি পালোহি দেই নিউ জলপাইগুৰি ৰেলৱে ষ্টেচন যাবৰ কাৰণে বাছ আহি গ'ল বাছত এতিয়া লোডিং চলি আছে হিৰণ চালি আছে পুৰা লোড কৰি দে আমি এতিয়া NJP ৰেলৱে ষ্টেচনৰ পৰা ওলাইছোঁ এইপিনে এখন বাছ আহি গ'ল মই পুৰা আগত বহি লৈছোঁ এতিয়া যাব লাগে পুৰা গৰম ইয়াত বহুত গৰম আহি আছোঁ Coronation Bridge আহি পাই গ'লো সব ভিডিঅ'ত দেখি থকা Coronation Bridge ওয়াও মজা তুমি সব কি ধুনীয়া লাগিছে নদীখন ওহো মজা এখন আছে Coronation Bridge তো আমি আহি পালে বৰ্তমান উটলাবাৰী থানামৰ ঠাইডোখৰ আৰু ইয়াতে খাবৰ কাৰণে ৰখাইছে কিন্তু এইখন বাছতে আমি আহি আছোঁ আৰু গোটেই আমাৰ এইখিনি খাবৰ কাৰণে সোমাই দিছে বাছত কোনো নাই একাবেকা ৰাস্তায় গাইছ আহি আছো আৰু ওপৰলে যিমানে আহি আছো মানে পুৰা ঠাণ্ডা লাগি গৈ আছে মই আগত বহি লৈছো আৰু বাকিখিনি পিছত বহি আছে পুৰা চিঞবা কৰি আহিছে মানে পুৰা একদম মজা লাগিছে আপোনালোকৰ ভিডিঅ'টা মই দেখাব দিয়া ভাল ভিডিঅ'টা দেখাইছো আপোনালোকে চাই তো অৱশেষত আহি পালোহি আমি গেংটক আৰু গেংটকৰ এতিয়া মানে অৱস্থা বেয়া হৈ গ'ল যোৱাকালি আচলতে কি হ'ল কি কথা আমি আপোনালোকৰ হোটেলৰ মন গৈ আছোঁ বেয়া এটা চিটুৱেশ্যন হৈ গৈছিলে আমাৰ লগত এতিয়া অৱশেষত আহি পাইছোঁহি এইপিনে দেখিছে ন গোটেই সোপা ৰৈ আছে এতিয়া গাড়ী আহিছে নিবৰ কাৰণে এই গৌৰৱ আহিছে ন নিবৰ কাৰণে আহিছে অঁ ফুটছাই অৱস্থা এয়া ফুটছাই কি হ'ল ৰাতিটো হোৱা নাই এইবোৰ এক্সপিৰিয়েঞ্চ থাকিব লাগে মানুহ অৱশেষত আহি পালোহি আজি আমাৰ ৰুম আমি য'ত থাকিম তো ছিকিমৰ একদম ধুনীয়া এখন হোটেলত পাইছোঁ থাকিবৰ কাৰণে পিনে শ্যামল হৈ যাব নহয় বঢ়িয়া ভোকত পুৰা একদম পেটে কলমলাই আছে নিগনি দৌৰি আছে তথাপিও এইপিনে বস্তুখিনি এতিয়া চিজিল কৰিম মানে আমাৰ কোন আছে ফুটছাই কেনে এইপিনে আমাৰ নৱৰাজ কেনেকুৱা লাগিছে বঢ়িয়া এতিয়া ভাল লাগিছে মনটো হয় নাই এতিয়া মানে পুৰা হুম আমি তো এইটো ভিডিঅ' ইমানতে শেষ কৰোঁ আৰু আচলতে এইটো ভিডিঅ' আমি অকল ইয়ালৈ অহা ভিডিঅ'ত আপোনালোকক দেখালোঁ কিন্তু মাজত মানে বহুত কিবাকিবি হৈছিলে মানে মানে বাছখন প্ৰায় 11টামান বজাত ৰাতি বেয়া হৈ গ'ল তো 11টা বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈকে আমি একেডোখৰ জেগাতে ফচি আছোঁ তাৰপিছত অলপ আহি কিনে আকৌ মানে আমাৰ বেলেগ গাড়ী বুক কৰি মেলি আমি এতিয়া গেংটক আহি পালোহি তো ইয়াতে আছোঁ তো সেইখিনিয়ে কাহিনী হ'ল মানে ছিকিমলৈ প্ৰথম আহিছোঁ প্ৰথম এক্সপিৰিয়েঞ্চ আচলতে জীৱনত এইবিলাক এক্সপিৰিয়েঞ্চ থাকিব লাগে নেকি শ্যামল জীৱনত এইবিলাক এক্সপিৰিয়েঞ্চ থাকিব লাগে এইবোৰ অভিজ্ঞতা থাকিব লাগে আচলতে তো এতিয়া যাওঁ ফ্ৰেছ হওঁ ধুনীয়াকৈ অলপ ফুৰি লওঁ তো আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ তো ভিডিঅ'টো ইমানেই আছিলে মানে ঘৰৰ পৰা গেংটকলৈকে পোৱা ভিডিঅ' এটা বনালোঁ আপোনালোকক দেখালোঁ তো নেক্সট ভিডিঅ' আৰু ধামাকা আহি আছে তো এইটো ভিডিঅ' ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ঘণ্টা বটনটো টিপি দিব আৰু ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰামৰ লিংক আছে আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব আজিলৈ বাই